হেল্ল' সকলো ভালে আছেনে বাৰু আজি আমি চাৰিজন গৈছিলোঁ এফালে কামত ঘূৰি আহোঁতে ভাবিলোঁ ৰখি বাটতে সন্ধিয়াৰ চাহকাপটো খাই যাওঁ যিহেতু অহা যোৱা বাটতে পৰে আমাৰ জামুগুৰি হাটত থকা কইনাখা ৰেষ্টুৰেণ্ট চকুতো নপৰাকৈ থাকেনো কেনেকৈ কওকচোন মই বোলো যিয়ে হওক গাখীৰ চাহ একাপ মাৰিয়ে যোৱা যাওক তাৰপাছত চাহৰ লগত কি খাওঁ কি নাখাওঁকৈ লাষ্টত মা দেউতাই খালে পুৰি চব্জি আৰু ভণ্টিয়ে খালে ৰাজমালাই আৰু মই খালোঁ বেবী কৰ্ণ মাই অল টাইম ফেভৰেট গোটেইখিনি বস্তুৱে খাবলৈ টেষ্টি হৈছিলে দেই তাতে সকলো ধৰণৰ খানা পাব চাইনিজৰ পৰা ধৰি ইণ্ডিয়ানৰলৈকে আৰু তাত সকলো ধৰণৰ বস্তু কিনিব পাব ব্ৰেডৰ পৰা ধৰি বিস্কিটৰ পৰা ধৰি চানা ভুজিয়া মিঠাই দৈ ক্ৰীম জলপান সকলো ৰাস্তাৰ কাষতে তাতে সুবিধা হয় পিছে মোৰ বেছি ভাল লাগিলে গাখীৰ চাহকাপহে যিহেতু মোৰ গাখীৰ চাহ প্ৰিয়ই তাতে আপোনালোকেও নাপাহৰিব ইয়ালৈ আহিলে গাখীৰ চাহৰ জুতি ল'বলৈ কইনাকা ব্ৰেণ্ডটো হৈ পৰিছে গোটেই অসমতে প্ৰচলিত কইনাকা দৈ কইনাকা পনীৰ কইনাকা গাখীৰ ইত্যাদি আৰু ইয়াৰ একমাত্ৰ কাৰণ হৈছে আমাৰ চতিয়া সমষ্টিৰ বিধায়ক শ্ৰী পদ্ম হাজৰিকা দেৱৰ বাবেহে যিয়ে নহওক বাৰু এতিয়া আমি ওলাই আহিলোঁ ঘৰমুৱা হ'লোঁ আৰু মোৰ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ আকৌ লগ পাম নেক্সট এটি ব্লগত বাই